তো হেল্ল' এভৰিৱান, আপোনালোকক মই আজি এনেকুৱা এটা কনচেপ্ট লৈ আছোঁ যিটো কনচেপ্টত আপোনালোকে এটকা বিনিয়োগ নকৰাকৈ আপোনালোকে 10,000 পৰা 15,000 টকা ইনকাম কৰিব পাৰিব। মোৰ ইউটিউব চেনেলটো যদি আপোনালোকে প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে, আমি এনেকুৱা 3 মহীয়া প্ৰজেক্ট লৈ আহোঁ। আপোনালোকে 3 মাহ কাম কৰিলে এটা প্ৰজেক্টত নাই কমেও 15,000 পৰা 20,000 টকা ইনকাম কৰিব পাৰিব। এনেকৈ আমাৰ ডেইলি প্ৰজেক্ট আহি থাকে, যিবোৰ জেনুইন প্ৰজেক্ট হয়। এই জেনুইন প্ৰজেক্টকেইটাৰ ওপৰত মই ভিডিঅ' বনাওঁ, যিকেইটাত আপোনালোকে এটকা ইনভেষ্ট নকৰাকৈ পইচা পাব। সেইকাৰণে আপোনালোকে যদি আগতীয়াকৈ আপোনালোকক ইনফৰ্মেশ্যন লাগে, তেতিয়াহ'লে আপোনালোকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব। আৰু আমাৰ যিটো টেলিগ্ৰাম আপডেট গ্ৰুপ হয়, আপোনালোকে টেলিগ্ৰাম আপডেট গ্ৰুপ মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক পাই যাব, আপোনালোকে জইন কৰিব। অ'কে, আপোনালোকে যদি এনেকুৱা প্ৰজেক্টত কাম কৰিব বিচাৰে, আপোনালোকে টেলিগ্ৰাম লাগিব। সচৰাচৰ সকলোবিলাক মেম্বাৰৰ ওচৰত এনেকৈ টেলিগ্ৰামটো দেখা যায়, কিন্তু বহুতৰ টেলিগ্ৰাম নাই। আপোনালোকে যিবিলাকৰ নাই, আপোনালোকে ইনষ্টল কৰি ল'ব। অ'কে, কেনেকৈ পইচা পায় আৰু এনেকুৱা কনচেপ্টবিলাকত পইচা পায় নাই, মই আপোনালোকক দেখাই দিম। আপোনালোকে তাৰ বাবে অলপ সময় ৱেইট কৰিব লাগিব। মই আপোনালোকক দেখাই দিম। প্ৰথমে মই আপোনালোকক কেনেকৈ আপোনালোকে জইন কৰিব, কেনেকৈ কি কৰিব মই জনাই লৈছোঁ। অ'কে, আপোনালোকে টেলিগ্ৰামটো অ'পেন কৰিব লাগিব আৰু যিজনে আপোনালোকক লিংকটো দিব, সেই লিংকটোৰ ওপৰত আপোনালোকে ক্লিক কৰিব লাগিব। অ'কে, এইটো দিছে লিংকটোৰ ওপৰত ক্লিক কৰাৰ লগে লগে আপোনালোকে এইটো ষ্টাৰ্ট অপশ্যন পাই যাব। ষ্টাৰ্ট অপশ্যনৰ ওপৰত আপোনালোকে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ লগে লগে এইটো দিছে লিষ্টিং নৱেম্বৰ। এইটো নৱেম্বৰত আপোনালোকে বাই চেল কৰিব পাৰিব। আৰু এনেকৈ আপোনালোকৰ দেখিছে এইটো 1 year, এইটো কণ্টিনিউ অপশ্যনত ক্লিক কৰিব লাগিব। অ'কে, কণ্টিনিউ অপশ্যনত ক্লিক কৰাৰ লগে লগে এইটো দেখিছে এইটো ছেটিং বুলি আছে। এইটো ক্লেইম আপোনালোকে এইটো দেখিছে ক্লেইম, আপোনালোকে এইটো ক্লেইম আপোনালোকে কৰিব লাগিব। এইটো ক্লেইমৰ ওপৰত আপোনালোকৰ যেতিয়া ক্লিক কৰা যায়, দেখিছে আপোনালোকে ছেটিং 1.59। আপোনালোকে 2 ঘণ্টাৰ মূৰে মূৰে ইয়াত আপোনালোকে টোকেন কালেক্ট কৰিব পাৰিব। অ'কে, এইটো যেতিয়া আপোনালোকে আৰ্ণ ছেকশ্যনত যাব, আৰ্ণ ছেকশ্যনত ইয়াতে বহুতো আপোনালোকে পাই যাব। ইয়াত দেখিছে লগ ইন বোনাছ, এইটোৰ ওপৰত আপোনালোকে ডেইলি ক্লিক কৰিব। এইটো ষ্টাৰ্ট দেখিছে আপোনালোকে, এইটো দেখিছে, এইটো মই ডেইলি কালেক্ট এইটো মই কৰি লৈছোঁ। এইটো আপোনালোকে নিশ্চয় দেখা পাইছে, এইটো মোৰ ডেইলি কালেক্ট হৈ গ'ল। অ'কে, এইটো টিক হৈ গ'ল, মানে হৈ গ'ল। এইটো দেখিছে 6, 7 এনেকৈ আপোনালোকে ডেইলি আপোনালোকে ছেকেণ্ড ডে থাৰ্ড ডে আপোনালোকে এনেকৈ টোকেন কালেক্ট কৰিব। অ'কে, এইটো দিছে ক্লেইম 1 টিকেটৰ ওপৰত মই ক্লিক কৰি দিছোঁ। এইটো দিছে ক্লেইম ষ্টেক ৰিৱাৰ্ড ছাকচেছফুলি। অ'কে, ইয়াত আপোনালোকে ক্লিক কৰিব নালাগে, এইটো হ'লে আপোনালোকৰ ষ্টেক হৈ যাব। অ'কে, আপোনালোকক মই এনেই জাষ্ট দেখাইহে দিছোঁ। আপোনালোকে মাত্ৰ এই লগ ইন বোনাছৰ ওপৰত আপোনালোকে ক্লিক কৰিব। এই লগ ইন বোনাছৰ ওপৰত আপোনালোকে ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াত এইটো Day 1 এইটো কমপ্লিট হৈ গ'ল। অ'কে, তাৰপিছত আপোনালোকে ছাবস্ক্ৰাইব স্পীড আপ, এইটো আপোনালোকে চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব লাগিব। মানে যিটো টেলিগ্ৰাম গ্ৰুপ হয়, সেইটো আপোনালোকে জইন কৰিব লাগিব। আপোনালোকে জইন কৰাৰ পিছত এইটো স্পীডত আপোনালোকে আকৌ পুনৰবাৰ আহিলে, তাৰপিছত এইটো ষ্টাৰ্টত দিছে ক্লিক কৰি দিলোঁ। এইটো মোৰ কমপ্লিট হৈ গ'ল, আপোনালোকে নিশ্চয় দেখা পাইছে। এইটো দিছে অট'মেটিকলি নাইকিয়া হৈ গ'ল, ইয়াত 2.12 হৈ গ'ল। আপোনালোকে এইটো দিছে ছাবস্ক্ৰাইব টু বি চিট প্ৰ', আপোনালোকে এই চেনেল দুটা আপোনালোকে ছাবস্ক্ৰাইব কৰিব লাগিব। আপোনালোকে এইটো দেখিছে ফ'ল', এইটো হ'ল টুইটাৰ যিসকলৰ আছে, আপোনালোকক মই চিম্পুল এটা ছিষ্টেম আপোনালোকক দেখাই দিছোঁ, আপোনালোকে জইন কৰিব নালাগে। ডু ইউ ৱান্ট টু অ'পেন চিট, অ'পেনত আপোনালোকে ক্লিক কৰিলে, ক্লিক কৰাৰ লগে লগে এইটো দেখিছে, এইটো মোৰ টেলিগ্ৰামটো আহি গৈছে, কিন্তু ইয়াত আপোনালোকে ক্লিক কৰিব নালাগে। এইটো আপোনালোকে অট'মেটিকলি এইটো ক্লেইম কৰিব পাৰিব। 1 মিনিট, এইটো ইনকমপ্লিট হৈ গৈছে। যিবিলাকৰ ইয়াত বৰ্তমান সময়ত হোৱা নাই, যিবিলাকৰ আছে আপোনালোকে এইটো টুইটাৰত আপোনালোকে ফ'ল' কৰি দিব। ফ'ল' কৰি আপোনালোকে এইটো ক্লেইম কৰিব পাৰিব। এইটো দেখিছে মিছন কমপ্লিটেড, সেইটো দেখিছে হৈ গ'ল। 2 নম্বৰবাৰ মই ক্লিক কৰি দিলোঁ, হৈ গ'ল। এইটো মিছন কমপ্লিটেড, আপোনালোকৰ টুইটাৰ নহ'লেও আপোনালোকৰ চলি যাব। অ'কে, তাৰপিছত আপোনালোকে এইটো দেখিছে, এইটো জইন মেজৰ চেনেল। আপোনালোকে যিকোনো গ্ৰুপত জইন নহ'ব, এনেই জাষ্ট ষ্টাৰ্ট কৰিব। ষ্টাৰ্ট কৰি পিনে আপোনালোকে যিটো ৰিৱাৰ্ড হয় আপোনালোকে সেইটো লৈ ল'ব। এইটো দেখিছে, এইটো দেখিছে 1 মিনিট, মই আকৌ দুবাৰ ক্লিক কৰিলে আপোনালোকৰ অট'মেটিকলি আহি যাব।
এইটো ইনকমপ্লিটেড দেখাই আছে। আপোনালোকে এইটো জইন কৰি আপোনালোকে বেক হৈ দিব পাৰিব। এইটো দেখিছে, বেক হৈ দিব পাৰিব আপোনালোকে। এইটো চিডত মই গ'লোঁ, এইটো কমপ্লিট হৈ গ'ল। আপোনালোকে ৰিকুৱেষ্ট টাইম আউট হৈ গৈছে মোৰ, এইটো দেখিছে মিছন কমপ্লিট হৈ গ'ল। এনেকৈ আপোনালোকে এইখিনি আপোনালোকে সম্পূৰ্ণ কৰি ল'ব। অ'কে, আপোনালোকে এইটো দেখিছে ইয়াত প্ৰত্যেকটো গ্ৰুপত আপোনালোকে জইন নহ'লেও হ'ব। আপোনালোকে গ্ৰুপবোৰ আনফল' কৰি দিব পাৰে, আপোনালোকে লগালগ লেফ্ট থৈ দিব পাৰে। আপোনালোকৰ যিটো ৰিৱাৰ্ড হয় ৰিৱাৰ্ডটো লৈ পিনে আপোনালোকে লগালগ লেফ্ট থৈ দিব। অ'কে, নহ'লে আপোনালোকৰ মোবাইলৰ হেং হ'ব বা কিবাকিবি হ'ব, সেইটো কাৰণে আপোনালোকে লেফ্ট থৈ দিব। আপোনালোকে কেনেকৈ এয়াৰড্ৰপসমূহ ল'ব, অ'কে, এইটো নৱেম্বৰত লিষ্টিং আছে। আপোনালোকে কেনেকৈ ল'ব এইটো দেখিছে। এয়াৰড্ৰপৰ ওপৰত মই ক্লিক কৰিছোঁ, ৰাইট ছাইডে যিটো কৰ্ণাৰত এইটো অপশ্যন আছে এয়াৰড্ৰপ, ইয়াৰ ওপৰত মই ক্লিক কৰিছোঁ। ইয়াত দিছে লিষ্টিং ডেট নৱেম্বৰ, অৰ্থাৎ আপোনালোকে 22 নৱেম্বৰৰ পৰা কৰিব পাৰিব। এইটো দিছে পইণ্ট উইথড্ৰলৰ ওপৰত যেতিয়া মই ক্লিক কৰিছোঁ, এইটো উইথড্ৰল আপোনালোকে দেখিছে। উইথড্ৰলৰ ওপৰত ক্লিক কৰাৰ লগত টিবিয়ে ইয়াত বৰ্তমান সময়ত একো নাই। আপোনালোকে 24 নৱেম্বৰৰ পৰা আপোনালোকে উইথড্ৰল কৰিব পাৰিব। অ'কে, যেতিয়া আপোনালোকৰ উইথড্ৰল ষ্টাৰ্ট হৈ যাব তেতিয়া মই পুনৰবাৰ ভিডিঅ' বনাই দিম। আপোনালোকে কেনেকৈ উইথড্ৰল কৰিব সেই ভিডিঅ'টোত আপোনালোকে চাই ল'ব পাৰিব। আৰু আপোনালোকক মই আৰু এটা দেখাই আছোঁ, এইটো আপোনালোকে দেখিছে লেভেল। অ'কে, আপোনালোকে যিটো কমিশ্যন পাব সেই কমিশ্যনটোৰে আপোনালোকে লেভেল আপগ্ৰেড কৰি ল'ব। এইটো দেখিছে ফাৰ্ষ্ট লেভেল, মই এইটো আপগ্ৰেড কৰি দিছোঁ। তেতিয়া আপোনালোকৰ কইনটো ইনক্ৰিজ হ'ব, আপোনালোকৰ কইনটো বাঢ়ি যাব, মানে পাৰ আৱাৰটো আপোনালোকৰ বাঢ়ি যাব। এইটো দেখিছে মই আপগ্ৰেড কৰি দিছোঁ। আপোনালোকে এনেকৈ অলপমান আপগ্ৰেড কৰিলেও, বিশেষ আপগ্ৰেড নকৰিব, কাৰণ বৰ্তমান সময়ত টাইমটো বহুত শ্বৰ্ট আছে, সেইটো কাৰণে আপোনালোকে আপগ্ৰেডটো ইমান নকৰিব। এইটো দেখিছে, আপোনালোকে ইমান আপগ্ৰেড কৰিব নালাগে। এইটো দেখিছে মোৰ কইনটো এইটো অট'মেটিকলি বাঢ়ি গৈছে। আপোনালোকে 3 ঘণ্টাৰ মূৰে মূৰে আপোনালোকে এইটো মাইনিং ষ্টাৰ্ট কৰি দিব। আৰু এইটো লিষ্টিং ডেট আপোনালোকক মই পুনৰবাৰ দেখাই দিছোঁ, এইটো নৱেম্বৰত লিষ্টিং হ'ব। আৰু এইটো এয়াৰড্ৰপত গৈ পিনি আপোনালোকে কোনটো আপোনালোকে ৱালেট কানেক্ট কৰিব লাগিব মই আপোনালোকক জনাই আছোঁ। আপোনালোকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, তেতিয়া আপোনালোকে A to Z ইনফৰ্মেশ্যন এই স্পীড আপৰ বিষয়ে আপোনালোকে পাই থাকিব। অ'কে, থেংক ইউ। এতিয়া মই আপোনালোকক দেখাই আছোঁ, আপোনালোকে এইবিলাকত কাম কৰিব সঁচা, আপোনালোকে কেনেকৈ ইনকাম পায় নে নাপায় মই আপোনালোকক দেখাই আছোঁ। এইটো দিছোঁ মই টেলিগ্ৰামটো অ'পেন কৰিছোঁ, এইটো ৱালেট। আপোনালোকে ৱালেট নিশ্চয় দেখা পাইছে। আপোনালোকে ইয়াৰ পৰা আপোনালোকে বেংক একাউণ্ট ট্ৰান্সফাৰ কৰিব পাৰিব। পৰৱৰ্তী ভিডিঅ'ত মই আপোনালোকক দেখাই দিম কেনেকৈ আপোনালোকে বেংকলৈ পইচাটো ট্ৰান্সফাৰ কৰিব পাৰিব। এইটো দেখিছে মই ৱালেটটো অ'পেন কৰিছোঁ। ৱালেট অ'পেন কৰাৰ পিছত এইটো দেখিছে ট্ৰেনজেকশ্যন হিষ্ট্ৰীত মই ক্লিক কৰাৰ লগে লগে 1 মিনিট ট্ৰেনজেকশ্যন হিষ্ট্ৰী। এইটো দেখিছে ডগছ, অলপ দিনৰ আগতে ডগছ আপোনালোকে ইউটিউবত চাৰ্চ কৰি চাই ল'ব। ডগছৰ পৰা মানুহে ভাল ইনকাম কৰিলে। 8473 ডগছ পালোঁ আৰু 989 USDT মই পাইছোঁ, অৰ্থাৎ মই 800 টকা পালোঁ। কিন্তু মাত্ৰ 3 দিন কাম কৰিবলৈ পালোঁ, সেইটো কাৰণে মই কমকৈ পালোঁ। অ'কে।